নমস্কাৰ বন্ধু বান্ধৱীসকল, বাবুল টিপছ আছাম চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বাবুল টিপছ আছাম চেনেলটিলৈ প্ৰথমবাৰৰ বাবে যদি ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব আৰু ভিডিঅ'টি কেনেকৈ পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, অসম স্বাস্থ্য বিভাগৰ ৰিটেন এক্সামসমূহ জানুৱাৰী মাহতে পাতাৰ কথা ওলাই আহি পৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে বৰ্তমান আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ভাইভাসমূহ চলি আছে। বৰ্তমান 3rd গ্ৰেডৰ ভাইভাসমূহ চলি আছে আৰু আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 4th গ্ৰেডৰ ভাইভাসমূহ 5 জানুৱাৰীত সমাপ্ত হৈ যাব। বন্ধু বান্ধৱীসকল, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিবোৰ ভাইভা আছে, ভাইভাসমূহ শেষ হোৱাৰ পিছতে আপোনালোকৰ যিটো অসম স্বাস্থ্য বিভাগৰ ৰিটেন এক্সাম আছে, সেইসমূহ পাতাৰ কথা ওলাই আহি পৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ জানুৱাৰী মাহত অসম স্বাস্থ্য বিভাগৰ যিটো ৰিটেন এক্সাম আছে, সেইটো ৰিটেন এক্সামটো হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিটো ৰিটেন এক্সাম, অসম স্বাস্থ্য বিভাগৰ যিটো ৰিটেন এক্সাম, সেইটো দুৰ্গা পূজাৰ পিছতে পতাৰ কথা আছিল। কিন্তু বৰ্তমানলৈকে অফিচিয়েল ৱেবছাইটত তেনে কোনো ধৰণৰ ৰিটেন এক্সামৰ ন'টিছ অহা নাই। বন্ধু বান্ধৱীসকল, আপোনালোকৰ অসম স্বাস্থ্য বিভাগৰ ৰিটেন এক্সামসমূহ জানুৱাৰী মাহত সম্পূৰ্ণ হোৱাটো পূৰা খাটাং হৈ পৰিছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি কেনেকৈ পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।